গাইজ BS4 চিষ্টেমৰ পুৰা কেনেকুৱা হিলাই দিয়ে গম পায় ন আপোনালোকে। তো গাইজ আজি পুৰা ফলাফলি ভিডিঅ' দেখিব। ফটকা তো গাইজ দেখিছে না পুৰা ডেমেজ। তো গাইজ তো দেখিছা না গাইজ তো RPM চাওঁ শুনা। वेलकम बैक टू माय यूट्यूब चैनल अगेन। तो गाइस आज আমি ওলাই আহিলোঁ এফালে আকাশ ইভিনিং ৰাইড কৰিবলৈ। তো এফালে আছে নীৰজ, এফালে নীৰজৰ এখন গাটো ভাল নাই মানে সেইটো কাৰণে মাতটো ভালকৈ নাহিব পাৰে। তো গাইজ বেয়া নাপাবা। তো এইফালে নীৰজৰ চেডো, তাৰপৰা এইফালে মোৰখনত নামেই দিয়া নাই। তো গাইজ আজি পূৰা ইভিনিং ৰাইড কৰিবলৈ ওলাই আহিলোঁ। পূৰা আজি ফালাফালি হ'ব মানে ফালাফালি কি মানে এতিয়া মানে এনেই ওলাই যাওঁ যোৰহাট ফালে। তো এইফালে নীৰজৰ পূৰা BS4 পূৰা ফিটিং কৰি দিলে। তো এইফালে চোৱা পূৰা মানে একদম পূৰা চালিয়া হৈ আছে। তো আজি মানে পূৰা ৰগৰ হ'ব। তো গাইজ এতিয়া মানে বেছি কথা কৈ নাথাকোঁ ওলাই দিওঁ আৰু নে কিবা নীৰজ বোলা কি বুলি কয়। এতিয়া মই নীৰজৰ বাইকখন নচলাওঁ মানে পূৰা মানে চাউণ্ডটো শুনাওঁ। এইফালে আকাশ কিবা এটা কৈ দিয়া ব্ৰ। আজি আমি পুৰা হেভি ৰাইড বনাইছোঁ, আপোনালোকে চাই যাব পূৰা মানে ভাল হ'ব। নীৰজ আজি পূৰা ফালাফালি নেকি? পূৰা মানে ফালাফালি হ'ব আজি। তো ব'লা। নীৰজৰ ফোনটো মানে চাৰ্জ নাই, চাৰ্জ অকণমান লগাই লৈছে। তো আজিকালি মানে ল'ৰা পূৰা জেং হৈ গৈছে না। তো মানে নীৰজৰ সৰু সুৰাকৈ এক্সিডেণ্ট এটা হৈছিলে। তো গাইজ এইবোৰ চক পূৰা বগা বগা লাগি আছে, বগা বগা হৈ আছে পূৰা মানে ছালখন চেল খাই গ'ল। তো এইখিনি বেছি কথা কৈ নাথাকোঁ ওলাই দিওঁ। তো মানে কি ক'ম আৰু এতিয়া পূৰা বতৰো বেয়া কৰিছে। তো তিতাবৰ ওচৰৰ পৰা ওলাই দিলোঁ আৰু। তো গাইজ ওলাই দিলোঁ। চাই থকা ভিডিঅ'টো পূৰা ধামাকা হ'ব। তো লেটছ গ'। তো মানে আজি পূৰা দিয়া হ'ব মানে গাইজ। তো গাইজ মানে আৰু হেৰি কেছ এটা হ'ল। তো মানে বুমলা ভিডিঅ' দিব পৰা নাই মানে আৰু এটা এপিছড আছেগৈ। তো মানে হেৰি হ'ল মানে কি বুলি কয়, তো মানে সেই ফাইল কেইটামান উৰি গ'ল মানে ব্লগৰ পূৰা কিবা হৈ গ'ল, কি হৈ গ'ল গম নাপাওঁ খালি। তো এইটো ৰিকভাৰ কৰিবলৈ চেষ্টা কৰি আছোঁ। যদি হয় গাইজ পূৰা এইটো ভিডিঅ'ৰ পিছতে পাই যাব। তো মানে মেইন ক্লিপকেইটা নাহিলে বেয়া লাগে ন। তো এইফালে পালোহি এতিয়া বৰ্তমান তিতাবৰ চাৰিআলি। তো চাই থাকা। তো এনেই ওলাই যাওঁ আৰু কি কৰিম, ব্লগ শ্লগ দিয়া নাই বোলো। নীৰজে গ্ৰুপত ওলাই মানে গ্ৰুপতে ব্লগ এটা বনাই চাওঁ। তো এইফালে চোৱা। তো দেখিছা না গাইজ এইবোৰ কাৰণে এক্সিডেণ্ট হয় না। তো এইফালে নেচাই নেমেলে পূৰা চিগনেল নেচাই ডাইৰেক্ট উৰাই দিয়ে। তো গাইজ এইফালে নিহাল্লা আছে বোলা। তো মানে আজি পূৰা ফুল ফালাফালি হ'ব। তো নীৰজৰ কাৰণে অকণমান দেৰি ৰখোঁ, সিহঁতি থাকি আহিলে তো পূৰা দিয়া হ'ব মানে গাইজ। তো গাইজ এতিয়া আমি গোটেইখিনি ওলাই দিলোঁ। তো এয়া চোৱা এতিয়া বাজিলে 6:18। তো গাইজ ওলাই দিওঁ। তো দিওঁ এই নীৰজ অকণমান দিয়া যায় নেকি? ব'লা 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 ৰগৰ গাইজ। তো গাইজ BS4 চিষ্টেমৰ পূৰা কেনেকুৱা হিলাই দিয়ে গম পায় ন আপোনালোকে। তো গাইজ আজি পূৰা ফলাফলি ভিডিঅ' দেখিব। ফটকা তো গাইজ লাইটটো জ্বলা লওঁ নহ'লে প্ৰব্লেম হৈ যায়। ব'লা ব'লা। তো গাইজ মানে পূৰা ফুল উৎপাত হ'ব মানে এতিয়া। তো দিনতে আহিব পৰা হ'লে ভাল আছিলে পূৰা। তো একো নাই। তো গাইজ এতিয়া ইভিনিং বল চোৱা। তো গাইজ কেনেকৈ তো এতিয়া মানে ৰাতিখন এই গৰু চৰু ওলাই দিয়ে ন, গৰু ছাগলী সেইটো কাৰণে মানে প্ৰব্লেম হৈ যায়। সেইদিনাখন মানে নীৰজেতো লাইটটো মানে অকণমান পাৱাৰটো কম আছিলে মানে এই লগৰ এটাৰ লগত আহিছিলে। তো সেইটো কাৰণে মানে ৰাতি দেখি নাপালে গৰু এটা ওলাই দিলে, সেইটো মানে এক্সিডেণ্ট হৈ গ'ল। তো গাইজ সিহঁতি থাকি আহিলে ৰ'বা। তো সিহঁতি আহি লওক তাৰপৰা দিয়া যাব। তো এতিয়া লাহে লাহে গৈ থাকোঁ। তো গাইজ RPM মাত শুনিব নেকি গাইজ? বহুত দিন উৎপাত কৰা নাই আজি কৈ দিওঁ। তো মাত শুনিছে। তো এইফালে হেভি এক্সন দি দিছে গাইজ। তো গাইজ মানে হুইলি মাৰিম, টায়াৰটো কাইলৈ চেঞ্জ কৰিবলৈ আহিম চাগে। তো টায়াৰটো চেঞ্জ কৰা যাবলৈ পূৰা ধামাকা ব্লগ পাব, পূৰা বাৰ্ণ আউট পূৰা মানে হেভিকৈ হ'ব। বাৰ্ণ আউটটো পাই যাব, তাৰপৰা হুইলি চুইলি চব পাব। এতিয়া টায়াৰটোৰ কাৰণে হুইলি মৰা নাই। তো চাই থাকা আৰু
এইবিলাক ৰাতি কেনেকুৱা আহিছে ভইচটো মানে মানে কোৱালিটিটো কেনেকুৱা আহিছে গম নাপাওঁ তো এইফালে পিছফালে নিউজ আহি আছে এই দিয়া এইফালে ঐ আৰ পি এফ এটা দিয়া পিছফালে গাড়ী আহিছে তো গাছ আগতে দিম পূৰা মুকলিডোখৰত ব'লা ব'লা ফটকা শুনক গাছ চাউণ্ড শুনিছা নাই গাইছ আল্টিমেট তো চাউণ্ড শুনা গাইছ তো মানে ৰাতি অকণমান প্ৰব্লেম হয় না গ্লাছ কোট মাৰি ল'লে মানে তো একো নাই তো তোমালোকে ভিডিঅ'টো এনজয় কৰি দিয়া পূৰা মানে পূৰা আজি এনেকুৱাই ভিডিঅ' পাবা তো মানে ৰাতিও হ'ল উপায় নাই আৰু পূৰা তোমালোকে হেৰি হ'ল নহ'লা ইয়াক আৰ পি এম দিবলৈ ঐ আৰ পি এম তো ৰাইজ দেখিছা না পূৰা জুই মাৰি ব'লা ব'লা তো মানে খেলনা হৈছে ইয়াক হয় ব'লা ব'লা ঠিক আছে তো গাইছ পিউল আপটো কৰি লয় দিয়া যে ইয়াতে তো তাৰপৰা ব্লগ চাই লোৱা ইয়াৰ ফটকা চাউণ্ড শুনিছে নাই কাইলৈ ব্লগ এটা বনাম তো ইয়াৰ বাইকত তো তোমালোকে চাউণ্ড শুনিবা তো এইফালে নিউজে পিউল আপটো কৰি লওক তো পিছফালে আৰু লগৰকেইটা আহি আছে তো চাই থাকা পুৰা ডেগেছ তো গাইছ পূৰা মানে দিয়া হৈছে টাৰ্ণিং চাৰ্ণিং অকণমান আছে সেইডোখৰতে প্ৰব্লেম হৈ যায় চাউণ্ড শুনিছে না গাইছ তো ই থাকি আহিলে তো আকৌ চাই দিয়া হ'ব ব'লা 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 হা পোক সোমাই আকৌ এই ৰ পাৰ ল তো গাইছ মানে উৎপাতটো ইমান নিদিব মানে চবতে তো জেগা চাই চাই দিব তো মানে মানুহ থকা জেগাত ইমান নকৰিব মানে এইবোৰ তো ৰিক্সি হৈ যায় তো ইমান ৰিক্স নল'ব তো এডোখৰ পাইছোঁহি তো মানে এডোখৰ আকৌ দিম এতিয়া ব'লা ব'লা তো দেখি যালা গাইছ তো আৰ পি এমৰ চাউণ্ড শুনা আজি মানে অকল এনেকুৱাই দেখিব ভিডিঅ' তো মানে আকৌ মামাও থাকে মামাবোৰক চাই যাব লাগিব নহ'লে টেঙা হৈ যাব পূৰা জেং হৈ যাব তো নিউজে পূৰা বেক ফায়াৰ দিছে তো এনেকুৱা ভয়তে অকণমান প্ৰব্লেম হৈ যায় তো মানে পূৰা উৰি গৈছোঁ তো চাই দি আছোঁ আৰু তো গাইছ ময়ো বেছি দিন নাই আৰু কেইদিনমানৰ পিছত পুৰা লগাম BS4 চিষ্টেম তো তেতিয়া ব্লগ চাই বেছি ভাল পাবা তো চাউণ্ডে মেইন না তো মানে এতিয়া নিউজ এখন কেনেকুৱা পূৰা একদম পূৰা জুই ওলাই যায় গাইছ তো মানে সেনেকুৱা হ'লে বেছি ভাল লাগে তো কোৱালিটি কেনেকুৱা পাইছা নাজানো তো এতিয়া এডোখৰত বেছি ব্লগ কৰি নাথাকোঁ যোৰহাটত গৈ বনামগৈ টাউনৰ মাজত লাইটৰ পোহৰ পাব না তো এইফালে নিউজ আহি আছে এই ফটকা লাগে ফটকা ব্ৰেক ফায়াৰ ব'লা আগত ব'লা ব্ৰেক ফায়াৰ হৈ যায় কুইক শ্বিফ্টাৰ লগালে যিটো চাউণ্ড দিয়ে সেইটো মজা লাগে তো পূৰা ফুটাই পঠিয়াইছে ই তো গাইছ আজি মানে ভিডিঅ'টো এনেকুৱা হ'ব বেয়া নাপাবা তো ৰাইট চাইড যাম আৰু ৰাইডৰ পৰা আহিলোগৈ সেয়া হ'ল আৰু তো ক্লিপ কেইটামান মানে ডিলিট হৈ গ'ল তো ৰিকভাৰ কৰিবলৈ ট্ৰাই কৰি আছোঁ তো মানে হোৱাগৈ নাই এতিয়ালৈকে তো ট্ৰাই কৰি আছোঁ যদি ভিডিঅ' আহি যায় পাই যাব যদি নাহে নাপায় চাউণ্ড শুনাই আছে চাউণ্ড যিটো দিছে না গাইছ তো এইবোৰ মানে মানুহবোৰে অকণমান অভাৰটেক কৰিলে চাই মেলি কৰিব লাগে তো মানে কেনেকৈ কৰে দেখি যায় তোমালোকে এইটোৱে ৰিক্সি হৈ যায়গৈ তো মানে এতিয়া ৰাতি হ'ল আৰু এতিয়া বেছি উৎপাত নকৰোঁ আৰু এতিয়া কি কয় গাইছ তো হুইলি এটা মাৰিম বুলি ভাবিছিলোঁ এতিয়া নামাৰোঁ আৰু
তো নেক্সট ব্লগ পূৰা পাৱাৰহিলিৰ পৰা ষ্টাৰ্ট কৰিম ভিডিঅ'টো চাই থাকা। তো এতিয়া ব্লগ শ্লগ নকৰোঁ আৰু পূৰা যোৰহাটতে গৈ কৰিমগৈ আৰু টাউনত কি কি দেখা পাব চাই থাকা। তো গৈ থাকোঁ আৰু। তো ইয়াত দেখিছা ন ইয়াৰ গাইছ পূৰা নতুনকৈ বনোৱা অভাৰব্ৰিজ। তো বেছি দিন হোৱা নাই মানে যোৱা ব্লগটো দেখিছিলা ন কেনেকুৱা জেগা গৈছে পুলিচৰ লগত। তো ইয়াতে ফটো চটো মাৰি আছিলোঁ আমাক কথা নাই বতা নাই মানে ড্ৰোন চৰণ উৰাই আছিলোঁ নাই। তো সেইটো কাৰণে বেলেগ মানুহ বুলি ভাবি পূৰা মানে কি ক'ম আৰু। তো এইবোৰ বাদ দিয়া। তো ভিউ এনজয় কৰি যোৱা পূৰা এখন নতুনকৈ বেছি দিন হোৱা নাই। তো আমাৰ ৰাইজ আগত আছে। তো নিউজ পিছত থাকি আহিলে তো তাৰ কাৰণেও অকণমান ৰখিব লাগিব। তো চাই থাকা। তো নিউজ ক'ত থাকি আহিলে বা নেদেখা হৈ থাকিলোঁ ইয়াক। তো তাৰ মানে পূৰা ফুল ষ্টেপ লাগি আছে মানে যোৰহাটত চলাবলৈ অকণমান ৰিক্সি হৈ যায়। তো মানে কি ক'ম আৰু। তো সিহঁতিকেইটা আগফালে আমাৰ ৰাইজ আছে কেন্দি যায় চাই থাকিব লাগিব। তো মানে পিছফালে নিউজ আহি আছে চাই থাকা। হেল্ল' হেল্ল' এই কোৱা। হা হা কি কৈছা? সোমাই দিয়া নাই আহি থাকা পুলিচ নাই পোৱাগৈ নাই আকৌ পাইছোঁহি আৰু আহা আহা। তো মানে যোৰহাটত দেখিছা গাইছ। তো আমাৰ ৰাইজ বা কেনি যায় এতিয়া আজি পূৰা ফালে ফুল মুডত আছে। তো পিছফালে নিউজ মানে একজছৰ ভয়ত অকণমান লাহে লাহে আহি আছে। এইফালে মামা দেখিছা গাইছ। হেল্ল' এই তুমি এতিয়া লেফ্ট চাইডে ল'বা এই ষ্টেডিয়ামৰ ফালে আহিবা। ষ্টেডিয়ামৰ ৰাস্তাটো ওচৰত ৰখি দিছোঁ ৰ'বা মানে ষ্টেডিয়ামৰ ওচৰত ৰখি দিছোঁ ষ্টেডিয়ামৰ ওচৰত ৰখি দিছোঁ হা। তো এইফালে আমাৰ হেৰি ৰাইজক ক'বগৈ লাগিব। এই নিউজৰ কাৰণে অকণমান ৰখা ঐ। তো মানে কি ক'ম আৰু চাই থাকা। এইখিনিতে ৰখিব লাগিব অলপ নিউজৰ কাৰণে। তো চাই থাকা আৰু কি ক'ম আৰু এয়াই আৰু ভিডিঅ'।